এভৰিৱান গুড মৰ্ণিং আৰু আজি এতিয়া বাজিছে 7:30 আৰু এতিয়া মই স্কুল যাম। আমাৰ 8টা বজাত আজি স্কুল যাব লাগিব। আজি যিহেতু 30 জুন আৰু আমি 30 জুনৰ দিনাখন গৰম বন্ধ দিম আৰু গৰমৰ বন্ধ কিন্তু এবাৰ 25 জুনৰ পৰা 25 জুলাইলৈকে দিছে। আৰু যিহেতু আমাৰ পৰীক্ষা আছিলে, পৰীক্ষা একেবাৰে শেষ কৰি আৰু একেবাৰে 30 তাৰিখৰ পৰা আমাৰ দিয়া হৈছে আৰু 30 তাৰিখে আমাৰ গৰমৰ বন্ধ। গতিকে আজি 30 তাৰিখ আৰু ভিডিঅ'টো কেতিয়া আপোনালোকে পাব মই নাজানো। আৰু ইয়াৰ লগে লগে এটা কথা কওঁ, গৰমৰ বন্ধ বুলি কওঁতে আগৰ কথাবিলাক মনত পৰি যায়। কিমান যে ফূৰ্তি কৰিছিলোঁ সৰুতে, ইমান মানে তেতিয়া মালা চিলাওঁ। আজিকালিতো ল'ৰা ছোৱালীয়ে কলম দিয়ে, কিন্তু আমাৰ সেইবিলাক নাছিলে বাৰু। কিন্তু আগতে আমি কি কৰোঁ, কলম দিয়া নহয়েই আৰু মালা চিলাওঁ। যিমান দূৰৰ পৰা যি পাৰোঁ, যেনেকৈ আনো, ক'ৰবাৰ পৰা হ'লেও ফুল আনো, বকুল ফুল বুটলোঁ, তাৰপাছত ক'ৰবাৰ পৰা কাৰোবাক কিবাকিবি ফুল চুল আনি মুঠতে মালা বনাওঁ। ছাৰ যদি 3জন থাকে বা বাইদেউ যদি এনেকৈ মিলাই মেলি আমি যিমান কেইজন থাকে গোটেইকেইজনলৈকে আমি মালা চিলাই লৈ যাওঁ। আকৌ মালা এনেকৈ যে এইটো কি বুলি কয়, বাঁহৰ চুঙাত মানে ফুলদানি এনেকৈ বনাই পেলাই লৈ যাওঁ ফুলেৰেই। কিন্তু তেতিয়া মানে সেই অনুভৱটো বেলেগ আছিলে। আৰু এতিয়া নিজেই সেইটো আচলতে আগতে ভবা নাছিলোঁ, মই সেই ফিলিংছটো মই যে পাম। কিন্তু এইবাৰ মোৰ ভাল লাগিছে। মোৰ মন কেনেকুৱা লাগিব, আজি মোৰ ভাল লাগি আছে। আৰু তাতে মই ডিব্ৰুগড় গৈছিলোঁ, সেই আপোনালোকে ভিডিঅ'ত দেখিছেই। কিন্তু মই বন্ধ দিয়ালৈকে মই সুধি আছোঁ যে বন্ধ দিয়াটো মই পামগৈনে বাৰু। তাৰপিছত এতিয়া বাৰু মোৰ এইটো ভাগ্য মিলিলে যে মই গৰমৰ বন্ধৰ দিনাখন বিদ্যালয়ত থাকিব পাৰিম, থাকিবলৈ পাইছোঁ। এতিয়া স্কুল যাম আৰু সেয়াই ল'ৰা ছোৱালীবিলাকৰ সিহঁততো সেয়া ফূৰ্তিবিলাক সেইবিলাক কি আৰু মই বেলেগকৈ আপোনালোকক বুজাই ক'ব নালাগে। আৰু এতিয়া গৰমৰ বন্ধ, গতিকে ছাত্ৰ ছাত্ৰীসকলকো লগ পাই আহোঁগৈ এমাহৰ কাৰণে। তথাপিতো আমি বিদ্যালয়ত লগ পাই থাকিম বাৰু। কিবাকিবি এইবিলাক কাম দিছে স্কুলত কৰিবলৈ, সিহঁতক হোমৱৰ্ক দিয়া হ'ব, সেইবিলাকেই আৰু বাকী আপোনালোককো দেখুৱাই থাকিম কি হয়, কেনেকৈ হয় আমাৰ ল'ৰা ছোৱালীকেইটা। গোটেইকেইটা যে আহিব পাৰিব সেইটো বাৰু ধৰিব পৰা নাই, কাৰণ বতৰটো বহুত বেয়া। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বিদ্যালয়লৈ গৈ থাকোঁ আপোনালোকক লগত লৈ। আমি আহি বিদ্যালয় পালোহি আৰু গোটেইখিনি ল'ৰা ছোৱালী সঁচাকৈ আহিব নোৱাৰিলে, কাৰণ সিহঁতৰ বৰষুণ ইমান বেছিকৈ দিলে সেইটো সময়তে, আৰু গোটেইকেইটা ল'ৰা ছোৱালী আহিব নোৱাৰিলে। কেইজনমান আহিছে আৰু এয়া সিহঁতি বহি আছে, সিহঁতৰ অপেক্ষা কেতিয়া মালা পিন্ধাবলৈ দিব। আজি আমাৰ পিটপিটিকো লৈ আহিছোঁ, সেইজনী একেবাৰে আগত বহি আছে। মোৰ কিন্তু খুব ভাল লাগিছে আজি, মই একদম বুজাব নোৱাৰোঁ আপোনালোকক। মোৰ খুব ভাল লাগিছে এই দিনটো, মই আগতে পোৱা নাছিলোঁ, যিহেতু এইবাৰ মোৰ জীৱনৰ প্ৰথম এনেকুৱা এটা দিন আহিছে। গতিকে মোৰ খুব ভাল লাগিছে আৰু সিহঁতৰ মৰমবোৰ আপোনালোককো অকণমান দেখুৱালোঁ।
11টা বজাতে আমি গুচি আহিলোঁ। মই আমাৰ অকণমানিজনী আহিলে, গতিকে তাইক মই লৈ আহিবলগীয়া হ'ল। আৰু এইটো দিছে মোক, ইমান মৰম লাগিছে দেখিছেনে, কাগজেৰে বনাই দিছে। এইটো দিছে মোৰ মৰমৰ ছাত্ৰী মনালিছা, ধন্যবাদ তোমাক, খুব মৰম লাগিছে মোৰ এইটো। মই ইয়াত ফুল থৈ দিম। আৰু এইফালে সিহঁতে দিয়া মৰমখিনি মই লৈ আহিছোঁ, এইখিনিও মই খুব ভালদৰে ৰাখিছোঁ। এয়া চাওক ইমান ধুনীয়াকৈ গাঁঠি দিছে, আগতে আমি এনেকৈয়ে নিছিলোঁ, দেখিছেনে। কালি দিছিলে এইখিনি মোক, আৰু মই ইয়াতে থৈ দিছোঁ ঘৰলৈ আনি পেলাই। মই কাৰণ যিহেতু আপোনালোকক দেখাইছিলোঁ, গোটেইখিনি মই ঘৰলৈ লৈ আহিছিলোঁ। এডাল ৰাখাচিয়ে দিছিলে, এডাল ৰাঘৱ, এডাল হৰ্ষিতা, মানে এইখিনি যিহেতু ফ্ৰেছ হয়, গতিকে কম বেয়াটো হ'বই, কাৰণ যেতিয়ালৈকে থাকে থাককচোন এনেকৈ। সেইকাৰণে ধুনীয়াকৈ মই পেলাই দিবলৈ মন যোৱা নাই, আৰু এইখিনিতো মই পেলাই দিব ভুলক্ৰমেও নোৱাৰোঁ। সেইকাৰণে মই ইয়াতে থৈ দিছোঁ, শুকাই লেৰেলি যি হয় হওক, ইয়াতে থাকক, ইয়াতে ভালকৈ থৈ দিছোঁ। আৰু যেতিয়ালৈকে পাৰে তেতিয়ালৈকে থাকক, এইখিনি থাকিলে মোৰ একো অপকাৰো নহয়। এইখিনি ধুনীয়াকৈ থৈ দিছোঁ, কাৰণ মোৰ বহুত বস্তু মানে মৰম ইয়াত জড়িত হৈ আছে, বহুত স্মৃতি জড়িত হৈ আছে। স্মৃতিসমূহ এনেকৈ থাককচোন, যেতিয়ালৈকে পাৰোঁ তেনেকৈ থৈ দিম। মাত্ৰ এইখিনি বেয়া হৈ গ'ল, এইখিনি মানে জবা ফুল আছিলে, গোটেইখিনি বেয়া হৈ গ'ল, এইখিনিয়ে আঁতৰাই দিব লাগিব বাৰু, এতিয়ালৈকে থাকক। আজিৰ ভিডিঅ'টো দিয়াৰ মোৰ এটাই উদ্দেশ্য, যাতে মই স্মৃতিসমূহ এনেকৈ সাঁচি ৰাখিছোঁ, আৰু মই মন গ'লেই মই চাব পাৰোঁ, আৰু সিহঁতৰ মৰমবোৰ যাতে মোৰ সদায় মানে মোৰ মনত পৰি থাকে, আৰু সিহঁতকতো মই পাহৰিব নোৱাৰোঁ। আচলতে ল'ৰা ছোৱালীৰ মৰমবোৰ কেনেকুৱা আপোনালোকে সকলোৱে নকলেও বুজি পাব, আৰু সেইকাৰণে মই ইয়াতে সাঁচি ৰাখিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ।